আজি বেচনৰ ঢোকলা ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে বনাই খাই চাবচোন। প্ৰথমে এটা বাচনত 2 কাপ বেচন ল'ব। বেচনখিনি চালি ল'ব। প্ৰথমে বেচনটো যাতে গুটি গুটি নাথাকে ভাল ধৰণে চালি ল'ব। তেতিয়া ঢোকলাটো ভাল হৈ উঠিব। এতিয়া তাতে নিমখ আধা চামুচ, হালধি আধা চামুচতকৈ অকণমান কম, নেমু ৰস দিব 2 চামুচ, যিকোনো নেমু ৰস দিলেই হ'ব। এডাল ঘুটনিৰে ভাল ধৰণে ঘাটিব। পানীখিনি লাহে লাহে দিব। একেবাৰতে দি দিলে জোখটো নাপাব। পানী মোৰ এগিলাচেই লাগিছে গোটেই বেচনখিনিত। এতিয়া ভাল ধৰণে ঘুটি দিব। অলপ সময় 5-10 মিনিট সময় ভাল ধৰণে মাৰিব লাগিব। ঘাটি পেলাই থৈ দিব লাগিব। বেচনখিনি 5 মিনিট সময় ৰেষ্ট দিব লাগিব। এতিয়া এখন কেৰাহীত পানী অলপ গৰম কৰি তাতে এখন জালনা দিব লাগিব। পানীখিনি ভাল ধৰণে উতলিবলৈ দিম। বেচনখিনি আৰু অলপ ফেটিব লাগিব। পানীখিনি গৰম হৈ থওক। এইফালে মই বেচনখিনি আৰু অলপ মাৰি লওঁ। অলপ সময় ফেটিলে বেচনখিনি ভাল হয়। ঢোকলাটো ভাল ধৰণে ফুলিব তেতিয়া। তাতে অলপ এতিয়া চেনি মিলাই দিম। চেনি জোখমতে মই 1 চামুচ 2 চামুচ দিছোঁ বাৰু। আৰু অলপ চেনি মিঠা কৰি দিব পাৰিব আপোনালোকে। চেনি যিমান খায় জোখতেই দিব। বেচনখিনি ভাল ধৰণে ঘাটি লওঁ। তাতে এতিয়া ইন' পেকেট দি ভাল ধৰণে গুলি দিব। ইন'খিনি যাতে ভাল ধৰণে মিল হয়, ভালকৈ ফেটিব লাগিব। মিল হ'লেহে ঢোকলাটো ভালকৈ হৈ উঠিব। ইন' দিয়াৰ পাছত বেচনখিনি ধুনীয়া হৈ গ'ল। অলপ ফুলি আহিছে। এতিয়া এটা বাচনত মই আগতীয়াকৈ তেল সানি থৈ দিছিলোঁ। তলতে এখন কাগজ দি ল'ব। তেলখিনি ভাল ধৰণে সানি চাৰিওফালে কেক বনোৱাৰ দৰে এটা টিফিন বাতি, যিকোনো বাতি এটা ল'লেই হ'ল। তেল সানি পেলাই তাতে বেচনখিনি তাতে ধুনীয়াকৈ ভৰাই দিব। বেচনখিনি ভৰাই হৈ গ'ল। এতিয়া কেৰাহীৰ পানীখিনি গৰম হ'ল। এতিয়া বাতিটো তাৰ ওপৰত দি দিম। ভাপতে হ'ব লাগিব। ওপৰত ঢাকোন এখন দি ভাল ধৰণে ভাপ নোলোৱাকৈ ঢাকি থ'ম। ঢাকি থ'লে 20 মিনিট সময়মান লাগিব। 15-20 মিনিটত হৈ উঠিব। এতিয়া আমি তাৰকাখিনি বনাই লওঁ। তেল 2 চামুচ, চামুচতে অকণমান বেচন লাগি আছিল, একো নহয়। এতিয়া 1 চামুচ সৰিয়হ দিছোঁ। সৰিয়হ গুৰিকেইটা অকণমান ফুটিব লাগিব। নৰসিংহ পাত কেইটামান দিছোঁ। কেঁচা জলকীয়া, কেঁচা পকা যিকোনো জলকীয়া দিলেই হ'ব। অকণমান ভাজ খাব লাগে। অকণমান গোন্ধটো অকণমান ওলালে বেছি ভাল হয়। চেনি 2 চামুচ, যিমান খায় সিমান দিব। মই কম খাওঁ কাৰণে অকণমান কমাই দিছোঁ। 3 চামুচ দিছোঁ। টেঙা ৰস দিব। টেঙা ৰসটো 3 চামুচ দিছোঁ। টেঙা ৰসো অকণমান বেছিকৈ দিব পাৰে। এতিয়া আমি পানী এগিলাচ দি দিছোঁ। পানীখিনি উতলিলে
পানী দিয়াৰ পাছত নিমখখিনি জোখমতে দি দিলেই হৈ যাব। মই আধা চামুচেই নিমখ দিছোঁ। এতিয়া ভাল ধৰণে চেনি আৰু নিমখখিনি গলি গ'লে আমি টাকাখিনি নমাই থ'ম। সুন্দৰ হৈছে। টাকাখিনি নমাই থ'লোঁ। এতিয়া ঢোকলাটো চাইছোঁ। এখন চুৰিয়ে খুচি চালেই গম পাব, তাত লাগি নাহিলেই ঢোকলাটো হৈ উঠিছে। কথা টিফিনটোৰ পৰা মই ঢোকলাটো নমাই আনিলোঁ। আনি এতিয়া চুৰি এখনে চালোঁ, চাই যে হৈ উঠিছে। এখন প্লেটত ঢোকলাটো ভাল ধৰণে সাৱধানে উলিয়াব লাগিব, গৰম হৈ আছে। ছাইডটো কাষেৰে চুৰি কটাৰীখনে অকণমান ঘূৰাই দিলেই হ'ব। এতিয়া উবুৰিয়াই পেলাই ঢোকলাটো উলিয়াই পেলাব। এতিয়া চুৰিখনেৰে পিচকৈ কাটি লৈছোঁ ধুনীয়াকৈ। এখন প্লেটলৈ কাটি উলিয়াই ল'ব। এতিয়া আমি এখন প্লেটলৈ ধুনীয়াকৈ উলিয়াই ল'ম। এয়া চাওকচোন ইমান ধুনীয়া হৈছে, কোমলো হৈছে। এতিয়া খুব ভাল হৈছে। ইয়াৰ ওপৰতে টাকা পানীখিনি ঢালি দিব। টাকাখিনি ঢালি 5 মিনিট 10 মিনিটমান সময় পাছতহে খাবলৈ হয়। অলপ কোমল হ'ব, বেচনে পানীখিনি বৰ শুহি ল'ব, খাবলৈ ভাল লাগিব। আপোনালোকে ঘৰত বনাই খাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।